গাইজ লোকেশ্যন চাওক হাই ফাই তামাম মানুহ 2022 চনটো বিদায় দিবৰ কাৰণে ইয়াত 31 ডিচেম্বৰ দিনা আমি আহি গৈছোঁ জীয়াঢলমুখ তামাম এনজয় গাইজ হেল্ল' গাইজ গৈ আছোঁ এতিয়া আমি জীয়াঢলমুখ ধেমাজিত মানে পিকনিক প্লেচত গৈ আছোঁ এনেকুৱা লেটেষ্ট এটা জেগাত গৈ আছোঁ যিটো জেগাত নেকি মইতো বাদেই দিছোঁ আৰু সিহঁতেও গৈ পোৱা নাই আজি সেইটো জেগাত আমি সুধি গৈ আছোঁ জীয়াঢলমুখ আৰু জীয়াঢলমুখত দেখাই আছোঁ মানে পুৰা খাতৰা পিকনিক প্লেচ হয় এইটো মানে বহুত মানে হাজাৰ হাজাৰ মানে গোটেই মাহটোৰ কাৰণে মানুহ আহি কিনে তাত পিকনিক খাই থাকে এই জানুৱাৰী মাহটোৰ পৰা ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে মানে পুৰা মানুহ আপ এণ্ড ডাউন হৈ থাকে আমি এতিয়া সেইটো জেগাত গৈ আছোঁ ধেমাজল জীয়াঢলমুখ আৰু দেখুৱাই আছোঁ জীয়াঢলমুখৰ পৰা একদম ভিডিঅ'টোৰ পৰা 1 ছেকেণ্ডো আঁতৰি নাযাবি মা কচম এইটো মোৰ 2 বছৰৰ শেষৰটো ভিডিঅ' এইটো ভিডিঅ'ত পুৰা সম্পূৰ্ণ চাবি আজি মই দেখুৱাই আছোঁ আপোনালোকক জীয়াঢলমুখৰ পিকনিক প্লেচ এতিয়া বাজিলে 3টা বাজিবলৈ 15 মিনিট আছে তাৰমানে এনেকুৱা টাইমত আমি পিকনিক খাবলৈ ওলাই গৈছোঁ আমি 3টা এফালে আছে দাদা এফালে ঋতু আৰু এফালে এইটো আমি 3টা এতিয়া 3টা বাজিবলৈ 15 মিনিট থাকোঁতে ওলাই গৈছোঁ জীয়াঢলমুখলৈ পিকনিক খাংগে বুলি কিনে আমাৰ লগত ডাক উঠা একোৱে নাই চৌ বাতি একোৱে নাই আমি খাবলৈ গৈছোঁ খালি অকল কুকুৰা এটা লৈ গৈছোঁ মতা কুকুৰা এটা লৈ গৈছোঁ কুকুৰাটো কেনেকৈ কান্দে শুনক একদম ঘৰতে কন্দুৱাই আনা মানে কেও কান্দিছিলে কুকুৰাটো কান্দনটো শুনক আৰু খাই কেনেকুৱা মজা লাগিব সেই মাতটোতে গম পাব আমি পিকনিক খাব গৈছোঁ হয় আমাৰ লগত চৌ পাতি কাঁহী বাতি চেলাই একোৱে নাই ডাক উঠা একোৱে নাই অকল কুকুৰা পোৱালি আছে কুকুৰা পোৱালি মানে 1 কেজি 2 কেজি মান চাইজৰ হ'ব কেও খন্দা কুকুৰা পোৱালি দি আছে সেই কুকুৰা পোৱালিটো লৈ গৈছোঁ খাবলৈ পাম নাপাম কাৰোবাৰ যদি চৌ জেহা কাটি জেহা পাং জ্বলাই মেলি তাতে বনাই মেলি খালে খাম নেখালে মানে ঘৰত আনি কিনে কাটা কুটু কাটি মই কেঁচাই আৰু খাই পিনে একদম ৰাতিটো শুই থাকিব লাগিব 2022 চনটো এনেকৈ বিদায় দিব লাগিব মানে 2023 চনটো মানে উৰি বাগৈ একদম মানে চুচৈ ৱেলকাম জনাম বুলি কিনে ভাবিছোঁ তো গাইছ আমি পাই গ'লোহি জীয়াঢলমুখ তো আহি পাই গ'লোহি জীয়াঢলমুখ এয়া দেখিছে নাই আপোনালোকে পাহাৰখন ওচৰতে আছে ইয়াত তলতে এতিয়া গৈ আছোঁ আমি তো গাইছ একদম নদীখনত নমাই দিছোঁ গাড়ী চুঁ মানে গাড়ী একদম কেনেকুৱা আপ এণ্ড ডাউন ৰাস্তাত চলিছে আজি এইফালে গাইছ এইফালে খাই আছে কিমান মানুহ মানে পিকনিক খাই আছে এইফালে এখন নদী কাষেদিয়ে পাৰ কৰি দিছোঁ গাড়ী তো গাইছ এক চক ঘোঁৰা গাড়ীতে আহি গৈছে তো গাইছ মানুহ চাওক মানুহ কেনেকুৱা মানুহ আজিয়ে ইমান মানুহ আৰু কালিতো কিমান মানুহ হ'ব নাই পাত্তা আৰু তো গাইছ পাই গ'লোহি আমি পিকনিক প্লেচ আৰু পিকনিক প্লেচত দেখিছোঁ ইয়াত মানে ইমান ডাঙৰ চাওক হিলবিলাক আছে ইয়াত এইকেইটাতে হিল লৈ যাবলৈ ভাল যে ঘৰলৈ তাৰমানে চাটনি পিচি কিনে খাবৰ কাৰণে আৰু মাংসৰ লগত বনাবৰ কাৰণে মছলা পিচিবৰ কাৰণে বিৰাট ভাল হ'ব মোৰ পিছফালে এইটো দেখিছে নহয় হিল গোটাতে আৰু পিকনিক প্লেচটো চাওক ইমান এই পিছফালে গোটেই পাহাৰ এইফালেও গান বাজিছে এইফালে গোটেইখন মানে তো গাইছ মানুহ চাওক মানুহ গান বাজিছে এইফালে জানমণি এইফালে অঞ্জনা এইফালে ৰাংঢালি তো হাজাৰ মানুহ ইয়াত মানে ভাল লাগিছে আহি কিনে এয়াই হৈছে জীয়াঢলমুখ ধেমাজি জীয়াঢলমুখ পিকনিক প্লেচ আৰু মানুহ চাওক আপোনালোকে মুনিব পাৰিছে নোৱাৰিছে এইটো চাইডতে আৰু ইটো চাইডে ইটো পাৰো মানুহ গোটেই মানে গান বাজি আছে জানমণি অঞ্জনা ৰাংঢালি চব A to Z বাজি আছে গান কোনফালে কঁকাল কমি মানে আৰু প্লেচটো চাওক ইমান ধুনীয়া এইফালে পাহাৰ গোটেই পাহাৰ মানে এইফালে পাহাৰখন দেখিছে নাই আপোনালোকে আৰু এই পাহাৰখন পাৰ হৈ মেচুকা আপোনালোকে যাব পাৰিব এখন পাহাৰে এইটো চাইডত মানে এই পাহাৰৰ কিনাৰতে ইয়াত ধুনীয়া এখন নদী আছে এই নদীখনতে আহে মানুহবিলাক পিকনিক খাবৰ কাৰণে তো আজি 31 ডিচেম্বৰ আজিয়ে ইমানখিনি মানুহ ভিৰ হৈছে ইয়াত কালিলৈ কিমান মানুহ ভিৰ হ'ব তাক অনুমান কৰিব নোৱাৰি মানে হাই ফাই তামাম মানুহ 2022 চনটো বিদায় দিবৰ কাৰণে ইয়াত আৰু 2023 চনটো ৱেলকাম জনাব কালিৰ পৰা কালি 1 জানুৱাৰী আজি 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰ দিনা আমি আহি গৈছোঁ জীয়াঢলমুখ তো এয়াই জীয়াঢলমুখৰ পৰিস্থিতি তামাম এনজয় গাইছ তো গাইছ ইয়াত পুৰা মানে ঠাণ্ডা বতাহ মাৰিছে কাৰণ নদীখন ওচৰত আছে আৰু পাহাৰখন ওচৰত আছেতো আৰু সেইটো কাৰণে আন্ধাৰ নহওঁতে ইয়াৰ পৰা আমি যাবৰ কাৰণে ওলাইছোঁ তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা মই সামৰণি মাৰিম আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি কিনে জনাবলৈ নাপাহৰিব বাই বাই তো এয়া প্লেচটো আৰু এবাৰ দেখাই গৈছোঁ আপোনালোকক তো এতিয়া আমি ওলাইছোঁ যাবৰ কাৰণে এতিয়া যাওঁ ডাইৰেক্ট মজা লাগিলে